গাইজ কি খবৰ সদায় মই ৰ'ষ্টিং আৰু ধৰক তেনেকৈ কিবা ফানি কিবা কিবি ভিডিঅ' আপলোড কৰি আছোঁ চ' মই ভাবিলোঁ আজি অলপ বেলেগ কৰোঁ বেলেগ কৰি মানে ইমানো বেলেগ কৰিবলৈ নাই বাট মই ভাবিছোঁ আজি কিবা কিবি খাম খোৱাবোৰ আপোনালোকক দেখুৱাম খোৱা বুলি ক'লে আমাৰ তেনেকুৱা নহয় দেই চিকেন মটন ফিছ সেইবিলাক নহয় বাছ চব্জি তব্জি কিবা কিবি মিলাই এটা চব্জি কিবা কিবি এনেকৈ কৰি এথালি ভাত তো চাওঁ কিমান সময়ৰ ভিতৰত মই শেষ কৰিব পাৰোঁ ঠিক আছে চাওঁ বা শেষ কৰিব পাৰোঁ নে নোৱাৰোঁ ষ্টাৰ্ট কৰোঁ মই ভাতখিনি দেখুৱাই লৈছোঁ বহুত খোপা এয়া চাব পাৰে ষ্টাৰ্ট দিওঁ ইয়াত আছে নিমখ দেখা পাইছেনে নাজানো আৰু ফুলৰ চব্জি আৰু জাতিলাও আৰু ভেন্দি আলু আছে লগত আৰু ভাত আৰু পানী বেছি লোৱা নাই পানী বেছি খালে ভাত খাব নোৱাৰিম চ' পানী কমাই লৈছোঁ খাওঁ ভিডিঅ'টো শেষলৈকে চাই থাকক মই কেনেকৈ খাওঁ চৰ্দি তৰ্দি লাগি আছে ন আজি চৰ্দি নিয়াই দিম গৰম আছে দেই Oh my god আৰু লাগিব কম লাগি গৈছে নিমখ অলপ মাজে লৈ লৈছোঁ মানে কেঁচা নিমখ খাই ভাল পাওঁ অলপ সেইকাৰণে মাছ মাংসতকৈ বেছি টেষ্টি লাগিছে মোৰ সঁচা কথা কৈছোঁ কামত থৈ গৈছোঁ মাছ মাংসতকৈ বেছি টেষ্টি লাগিছে
মই আপোনালোকৰ ওচৰত একো লোভ লগা বস্তু খোৱা নাই মানে এই বস্তু দেখি কাৰো লোভ নালাগিব বাট ইমান মস্ত থালি এক থালি খোৱাটো খৰখৰা নহয় কিন্তু টেলেণ্ট আছে মোৰ এনেকুৱা মানুহে সবেই মাছ মাংস খাই পেলাই ভিডিঅ' দিয়ে মই মাছ মাংস নোখোৱাকে ভিডিঅ' দিছোঁ যদি ভাল লাগিলে তেতিয়াহ'লে খালি চালি দেখিলে নহয় আৰু খাব পাৰিম বাট আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিওঁ বুলি আশা কৰিলোঁ আজিলৈ টাটা বাই বাই আকৌ এদিন লগ পাম আৰু বেলেগ কিবা এটা ভিডিঅ' লৈ ঠিক আছে